আলহী আহিল খবৰ নিদিয়াকে খাই হেনো কুকুৰ সতে ভেজ বিৰিয়ানী। বাকী আমাৰ বাপেক পুতেক দুইটাই গৈছে পাৰ্চেল এটা আনিবলৈ। কি পাৰ্চেলনো অৰ্ডাৰ কৰি থাকে এনি টাইম, মানে কি ক'ম নহয়, মোৰ কি পিন্ধিলে কমফৰ্ট হ'ব তাকে এনি টাইম অৰ্ডাৰ কৰি থাকে। আৰু ভালে কি বা পাৰ্চেল অৰ্ডাৰ কৰিছে, এটা মই মানুহজনৰ কাৰণে কৰিছিলোঁ, এটা বোলে মোৰ কাৰণে কৰিছে। কি কৰিছে পাৰ্চেলকেইটা মই আনবক্সিং কৰি দেখাই আছোঁ বাৰু। পাছত এতিয়া বোলো একেবাৰতে চুলিও কাটি আহা, দুইটাই একে বাপেক পুতেক দুইটাই চুলি মানে অৱস্থা নাইকিয়া হৈ আছে, বোলো চুলি কাটি আহা। তাৰপাছত মই ইয়াত যি পাচলি লাগে মানে বিনছ, গাজৰ, ফুলকবি, মটৰ, পনীৰ সকলোখিনি প্ৰথমতে ঘিত ৰোষ্ট কৰি ল'লোঁ। তাৰপাছতে জহা চাউল দিছোঁ। মই আচলতে বাচমতি ৰাইচ দিলেগে খাই বেছি ভাল লাগে, বোলেহে দেই, কিন্তু মই ভাল নাপাওঁ। বাচমতি ৰাইচৰ এটা গোন্ধ পাওঁ এতিয়া যিহেতু মোৰ যেনেকুৱা কমফৰ্ট মই তেনেকৈ বনাইছোঁ। আপোনালোকে যদি বিচাৰে বাচমতি ৰাইচে বনাব পাৰে। এইখিনি চব্জি ঘিত ফ্ৰাই কৰি লোৱাৰ পাছতে কুকাৰৰ মুখনিখন মাৰি দিব, পৰিমাণ অনুযায়ী পানী দিব আৰু বাছ হৈ গ'ল। চাওকচোন, এয়া কুকাৰৰ মুখনিখন খুলি চাইছোঁ, একদম এটা আমাৰ একদম পোলাও ৰেডি হৈ গ'ল। আৰু মই তেজপাতহে দিছোঁ অকল তেল মাৰোঁতে। শ্বৰ্ট ভিডিঅ'ত মই ৰেচিপিটো নিশ্চয় দিম, আপোনালোকক শ্বেয়াৰ কৰিম, আপোনালোকে সকলোৱে চাই ল'ব। আলহী আহিল খবৰ নিদিয়াকে খাই হেনো কুকুৰ সতে ভেজ বিৰিয়ানী। মই কথা নহয় এইটো হেৰি আছে, এডভাৰটাইজ আছে, গম পাইছানে নাই? পিছে আলহীৰ কাৰণে নহয়, আজি স্বামী দেৱৰ আজ্ঞা ভেজ বিৰিয়ানী খায়। মই চেম্পু কৰি থৈ দিছিলোঁ দিম বুলি। পিছে আজি এবাৰ বনাম মই, কিন্তু বিৰিয়ানী কোনোদিনে বনাই পোৱা নাই। ট্ৰাই কৰিম বিৰিয়ানীয়ে হয়নে নে ভাজি ভাতহে হয় নে ঠিক নাই আৰু। খাই ক'ব কেনেকুৱা ডিচাইড কৰি পেলাই মানে তেতিয়া ক'ব কেনেকুৱা বিৰিয়ানী নে ভাজি ভাত। পিছে এইটো এডভাৰটাইজ শুনিছিলেনে নাই বাৰু? এডভাৰটাইজটোতো শুনিছোৱেই। ভাগ্য ভাল যে মোৰ লগত হকিংছ কুকাৰ আছিলে, যি মোৰ খানা বনালে 3 দিনতে সেনেকৈ কৈ পেলাই যে এডভাৰটাইজ এটা আহে বাৰু। আজি খানাত আছিলে আমাৰ মিক্স চব্জি, এয়া ফুলকবি, মটৰ, আলু দি মই এখন মিক্স চব্জি বনাইছিলোঁ। তাৰপাছত চালাড আৰু কণী ভুজিয়া, তাৰপাছত দালি কোনোৱে নুচুলেই, দালি পোলাও আৰু মিক্স চব্জিয়ে সকলোৱে ভাত খালোঁ। ইমান বেছি টেষ্টি লাগিছিল খাবলৈ। বনিলেও যে ইমান বেছি খাবলৈ ভাল পাইছে নহয়, কি হ'ব, সি এনেও পনীৰ খাইতো ভালেই পায়। আজি পিছে পনীৰ মই কিনি আনিছিলোঁ, ঘৰত বনোৱা নাই। এনেই মই পনীৰ ঘৰতে বনাওঁ, মানে দোকানৰ পনীৰটো মই অকণমান গোন্ধ পাওঁ, গতিকে মই নাখাওঁ। আজি পিছে পনীৰটো একদম ফ্ৰেছ পনীৰ আনিছিলে আৰু খাবলৈ খুব বেছি টেষ্টি হৈছিলে। আৰু সঁচাকৈ এনেকৈ এবাৰ যদি পোলাও বনাই চাই নহয়, আপোনালোকক কৈছোঁ মই, খুব বেছি সহজ হয়। আৰু আলহী আহিলেকে এনেকুৱা হয়, মাংস আৰু পোলাও মানে বনোৱা বুলি ক'লেকে ভাল লাগে নহয়নে? কাঁহীখনত দিবলৈও ভাল লাগে হয়নে? তেনেকৈ খুব কম সময়ৰ ভিতৰতে বনাব পৰা এটা ৰেচিপি হয়। শ্বৰ্ট ভিডিঅ'ত মই দি দিম, যিসকলে এতিয়া কয় যে লং ভিডিঅ'ত আপুনি ৰেচিপিসমূহ নিদিয়ে, কাৰণ মই শ্বৰ্ট ভিডিঅ'ৰ কাৰণেও কেমেৰা লগাই থওঁ, গতিকে মোৰ লং ভিডিঅ'ত ৰেচিপিসমূহ দিবলৈ কাৰণে নোজোৰেগে, গতিকে মই শ্বৰ্ট ভিডিঅ' দিওঁ। আপোনালোকে শ্বৰ্ট ভিডিঅ'ত চাই ল'ব দেই। নিজে কমেণ্ট দিছোঁ, কিন্তু তুমি খাইছোঁ আহি মইতো সুদাই খাই দিম। সম্পূৰ্ণ ঘি ফ্লেভাৰটো যিহেতু ভাতত একদম সোমাই গৈছে, মানে চাউলখিনিও আছিলে জহা চাউল। কিমান ধুনীয়া গোন্ধ, ঘি আৰু জহা চাউলৰ গোন্ধৰ কম্বিনেশ্যনটো মানে মিলি পোলাওখিনি খাবলৈ ইমান বেছি সোৱাদ হৈ গৈছিলে নহয়, কি ক'ম। লাষ্টত বনিলে যে একদম আকৌ এবাৰ বিচাৰি খাইছে যে মা মোক আৰু অকণমান ভাত দিয়াচোন, ভাত বুলিয়ে কৈছে কিনো কি পোলাও জানে, কি ভাত জানে, হয় নহয় বাৰু? পিছে আমি খুব টেষ্টি কৰি গোটেই দুপৰীয়া সাজটো খালোঁ। এইখিনি মিক্স চব্জি, ফুলকবি, মটৰ, আলু সেনেকৈ চব মিলাই বাৰু। আপোনালোকে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাই নে ইউটিউবত চাই কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিবচোন। আৰু ক'ৰ পৰা চাই তাকো কমেণ্ট এটা কৰি দিব। কেতিয়াবা ভাল লাগে ন, এনেকৈ গম পালে যে বহুত দূৰৰ পৰা চাই, তেনেকৈ কমেণ্ট কৰিলে মই আমুকৰ পৰা চাইছোঁ, মই তামুকৰ পৰা চাইছোঁ, তেনেকৈ কমেণ্টত যদি লিখি থৈ যায় খুব বেছি ভাল লাগে। আৰু সকলোকে মই ৰিপ্লাই এটা দিবলৈ একদম চেষ্টা কৰিম। পিছে আজি যে বাপেকক পাৰ্চেল আনিবলৈ পঠাইছিলোঁ, কিনো পাৰ্চেল আহিলে তাকে এবাৰ মই দেখাই দিওঁ, আহকচোন। আচলতে ৰাতি 9 বজাৰ লগে লগে মোৰ পাৰ্চেল অৰ্ডাৰ কৰা এটা ভূত সোমাই থাকে। মানুহজনে মই মিছ' হওক বা ফ্লিপকাৰ্টত হওক একদম মানে চাই বস্তুবিলাকত অৰ্ডাৰ দিওঁ, আৰু কেনেকৈনো অৰ্ডাৰটো হৈ যায় গমেই পোৱা নাযায়। এটা পাৰ্চেল মানুহজনে অৰ্ডাৰ দিছিলে, এটা পাৰ্চেল মই অৰ্ডাৰ দিছিলোঁ। মই অৰ্ডাৰ দিয়া পাৰ্চেলটো মই খুব আগতীয়াকৈ এক্সাইটেড হৈ খুলিছোঁ, কিন্তু অকণমান এক চাইজ সৰু আহিলে, গতিকে মোৰ মনটো অকণমান অশান্তিটো চলি যায়, ঘৰত পিন্ধাকৈ চলি যায়, কিন্তু
এনেই মানে অলে তলে পিন্ধি যাবলৈ কাৰণে নোৱাৰাৰ কাৰণে মোৰ অকণমান মনটো বেয়া লাগিলে, বোলো নাই ৰিটাৰ্ণ কৰি দিম। তাকো ভাবিলোঁ বোলো নাই ৰিটাৰ্ণ কৰি নিদিওঁ, ৰাখি দিওঁ, কেতিয়াবা কাৰোবাক গিফ্ট দিব পৰা যাব, হয় নহয় বাৰু? পিছে মানুহজনে অৰ্ডাৰ কৰাটো চাওকচোন, এটা বৰ ধুনীয়া কুৰ্তি অৰ্ডাৰ কৰিছে, যিটো ফিডিং কৰাবলৈও ভাল হ'ব আগলৈকে, খুব বেছি ভাল লাগিলে মোৰ।